खुलुमबाय इनसाइडनि बर'आव आं मिथु बर'आ दिनै बिटिआर हालामनि दरसे समायना गामिनि रादाब होनो आखायाव लादों। बे गामिनि मुङानो जादों चिरां जिल्लानि सिङाव थानाय हायनारि गामि। मख'जाथावदि चिरां जिल्लानि गेजेरजों सिंखावलांनाय 31 नं सि राजा लामाजों नांजाबनानै थानाय खासिक'त्रानि साहा दिगाव दं बे हायनारि गामिया। थांनाय 2019 मायथाइनि अक्ट'बर दाननिफ्राय गामिनि सुबुंफोरा बे गामिखौ फोसाबस्रांनायजों लोगोसे गामिखौ साखोन सिखोन लाखिनो थाखाय मोनसे क्लिन कमिटि दाफुंनानै लादोंमोन। बेनि उनाव इं 2021 मायथाइनि 26 जानुवारि खालारखालि चिरां जिल्लानि जिल्ला बेंगिरिया बे गामिखौ दिन्थि नेरसोन गामि महरै फोसावदोंमोन। बेनि उननिफ्रायनो बे हायनारि गामिया दिनै बयनिबो थाखाय नोजोर बोथाव जानो हादों। मंगलबार खालि हायनारि गामिया समायना गामि महरै बेनि नैथि गायसनथाइ सानखौ फालियो। नैथि गायसनथाइ सान फालिनाय सानाव सिडली बिहाबनि एमएलए जयन्त बसुमतारिया बाहागो लानानै हायनारि गामिनि सोमोन्दै खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो। এইখন গাঁৱত আহি মই আজি বহুত ভাল লাগিছে। বুজাব নোৱাৰা এটা অনুভৱ মোৰ হৈছে, কিয়নো এইখন গাঁও হাইনাৰী আমাৰ কাছিকত্ৰা মোৰ সমষ্টি চিডলী সমষ্টিৰ অন্তৰ্গত কাছিকত্ৰাৰ ওচৰতে এই গাঁওখন হয়। আৰু এই গাঁওখনত মোৰ বন্ধু বান্ধৱীবিলাক ইয়াতে আছে। তেখেতসকলে প্ৰচেষ্টা এটা লৈছিলে যে গাঁওখন এটা ক্লিননেছ এটা গাঁও হিচাপে তেখেতসকলে উন্নতি কৰিব বা তেনেকৈ স্থাপন কৰিব। আৰু ঠিক তেনেদৰে তেওঁলোকে প্ৰচেষ্টা কৰি সেই লাইনলৈকে আনিব পাৰিলে। তেখেতসকলে এটা সৰু স্বীকৃতি পালে আমাৰ চিৰাং জিলাৰ উপায়ুক্তৰ যোগেদি যোৱা 21 26 জানুৱাৰী তাৰিখে গণতন্ত্ৰ দিৱসত এই গাঁওখন চিৰাং জিলাৰ চবতকৈ ক্লিন গাঁও হিচাপে পুৰস্কৃত কৰা হ'ল। এইখন গাঁৱৰ কাৰণে অতিকৈ আনন্দৰ বিষয় আৰু মোৰ সমষ্টিৰ হিচাপে ময়ো ইয়াত আনন্দ লাগিছোঁ। কাৰণ তেনেকুৱা গাঁওবোৰ আমাৰ অইন গাঁওবিলাকক আকৃষ্ট কৰিব আৰু এটা প্ৰচেষ্টা চবৰ মনত এটা জাগি উঠাব। যাৰ কাৰণে আজি তেখেতসকল 2 বছৰীয়া যি অনুষ্ঠান তেখেতসকল পালন কৰিছে। ইয়াত মোক মাটিখিনি দুআষাৰ ক'বলৈ তেওঁলোকে মোক আহ্বান জনাইছে আৰু মই সেইখিনি কথাই ক'লোঁ যে মই যোৱা 2014 চনত আমাৰ ৰালিগান সিদ্ধি আমাৰ আন্না হাজাৰেৰ যিটো গাঁও মহাৰাষ্ট্ৰৰ সেইখন গাঁৱত মই যাবলৈ সক্ষম হৈছিলোঁ আমাৰ বৰ্তমানৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত। তাত গৈখিনি দেখিলোঁ যে এটা গাঁও তাত একেবাৰে নাৰ্চাৰী লেভেলৰ পৰা আৰম্ভ কৰি হায়াৰ ছেকেণ্ডেৰী লেভেললৈকে তাত এখন স্কুল আছে, হায়াৰ ছেকেণ্ডেৰী স্কুল, য'ত নেকি আৰ্টছ ছায়েন্স কমাৰ্চ তিনিখন ষ্ট্ৰীমটো তাত পঢ়োৱা হয়। মই তাত দেখিলোঁ যে এটা গাঁও 3000 লিটাৰ ডেইলি এটা গাখীৰ তেওঁলোকে প্ৰডাকশ্যন কৰে। সেইখন গাঁৱত 76 জন আৰ্মি পেৰামিলিটাৰী নেভি তেনেকৈ এয়াৰফ'ৰ্চকে আদি কৰি IAS IPS তেনেকৈ ষ্টেটৰ পুলিচ বিষয়া চিভিল বিষয়া তাত আছে। আৰু তেওঁলোকে জনাইছে যে 1976 পৰা আজিলৈকে সেইখন গাঁৱত চাধাও নাখায়। মদ ভাং জুৱা তেনেকৈ কৰাটোতো বাদেই দিয়ে, চাধা এটাও নাখায়। আৰু বাহিৰত গৈখিনি আৰ্মিত গৈখিনি পেৰামিলিটাৰী বা ক'ৰবাত চাকৰিত গৈ বাহিৰত গৈখিনি খাব, সেইটো তাৰ কোনো ৰেকৰ্ড নাই। তেনেকুৱা এটা ভাল এটা অনুষ্ঠান গাঁও এখন তেওঁলোকে সৃষ্টি কৰি লৈছে, য'ত নেকি আজি দেশ বিদেশৰ পৰা তাত মানুহ আহি তাত আহে, তাত টুৰিষ্টবিলাক আহে। আৰু সেইখন গাঁৱত আজি ভাৰতৰ উদ্যোগপতিসকল